48 ঘণ্টাৰ পিছত কেনে আছে নন্দিতা চিকিৎসকে নন্দিতাৰ স্বাস্থ্য বিষয়ে কি কয় বন্ধুসকল আপোনালোকে হয়তো সকলোৱে জানে যোৱাটো শনিবাৰে ধেমাজি মৰিধল কলেজৰ ছাত্ৰী নন্দিতা শইকীয়া কিদৰে এটা নৰপিশাচৰ বলি হ'বলগীয়া হ'ল আৰু বৰ্তমান তেখেতে ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছে কিন্তু বৰ্তমান 48 ঘণ্টাৰ হৈ যোৱাৰ পিছত কেনে আছে নন্দিতা তেখেত পুনৰ সুস্থ হৈ উঠিবনে প্ৰথমতে শুনিলো আহক চিকিৎসকে কি কয় কোমাত আছে এতিয়া চেষ্টা চলি আছে তাক বচাবৰ কাৰণে চাম ভেণ্টিলেটৰত আছে কিন্তু মেইনটেইন কৰি আছে বিপি পালছ এখিনি মেইনটেইন কৰি আছে বন্ধুসকল নন্দিতা এতিয়াও আমাৰ মাজত আছে কিছুমান ভুৱা বাতৰি প্ৰচাৰ হৈ আছে যিটো বাতৰি নন্দিতা ইতিমধ্যে মৃত্যু হ'ল বুলি বাতৰি সম্প্ৰচাৰ হৈ আছে কিন্তু বৰ্তমান নন্দিতা এতিয়াও চিকিৎসাধীন হৈ আছে গতিকে সকলোৱে প্ৰাৰ্থনা কৰক যাতে তেখেত অতি সোনকালে আৰোগ্য হৈ উঠিব পাৰে ধন্যবাদ